হেল্ল' কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মই বাৰু ভালে আছো আৰু এটা নতুন ভিডিঅ'লে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি হৈছে 31 তাৰিখ মানে 31 জানুৱাৰী মেডাম মেফি আছে আজি আৰু ভণ্টি এজনীয়ে ফোন কৰি ক'লে যে বা ঘৰত থাকিবানে ডান্সৰ কাৰণে সিম্পল মেকআপ এটা কৰিব লগা আছিল আৰু যিহেতু মই আজি ঘৰতে আছো গতিকে ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি লৈছো সিহঁতে আহি পোৱা নাই আহি পাব এতিয়া আৰু আপোনালোকক মই পাৰ্টকে মানে ষ্টেপ বাই ষ্টেপ আজি কেনেকৈ ডান্সৰ কাৰণে মেকআপ কৰিলোঁ সেয়া আপোনালোকক দেখাম গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু কালি গৈছিলোঁ বিয়া মাতিবলে কালিৰ পৰা বিয়া মতা ষ্টাৰ্ট কৰি দিছোঁ গতিকে অলপমান ভিডিঅ' লৈ থৈছিলোঁ সদায় যিহেতু দেখাব নোৱাৰোঁ কাৰণ কিমাননো আৰু এইটোকে ভিডিঅ' কৰি থাকিম বিয়াটো বহুত মাতিব লাগিব আৰু কালিৰ পৰা ষ্টাৰ্ট কৰিছোঁ যিহেতু অলপমান আপোনালোকক দেখাই দিম তাৰো যিহেতু মই ভিডিঅ' অলপ লৈ থৈ দিছিলোঁ আৰু 57 ঘৰমান কালি মাতিছোঁ কিন্তু চবৰে ঘৰততো ভিডিঅ' কৰা সম্ভৱেই নহয় গতিকে অলপমান আৰু নাওবৈচা ফুলবাৰী সাইডত গৈছিলোঁ যিহেতু আমাৰ ঘৰৰ পৰা অলপ আঁতৰ হয় আৰু কইনা ভাত খোৱা আছিল মানে বিয়া মাতিবলৈ গৈছোঁ যেতিয়া পৰিয়ালৰ মানুহবিলাকৰ ঘৰত ভাত খোৱাৰ লগতে হৈ গৈছে আৰু বিয়া ভাত বুলিও কয় কিছুমানে কইনা ভাত বুলিও কয় আপোনালোকে যি বুলি কয় আৰু সেয়াই ধৰি ল'ব আৰু বলক তেতিয়া আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া গৈ আছো আমি ফুলবাৰীলে ফুলবাৰী লুকামপুৰ বুলি কয় তাতে ইমান ধুনীয়া আপুনি আহিছিলে দেখোন আহিলে নহ'ব নহয় পাহৰিলে আৰু বিয়া মাতিবলৈ আহিছোঁ দেউতা মই আৰু বোলো মানে জয়শ্ৰী আপোনালোকে সদায় ব্লগত যাক দেখি থাকে আৰু মোৰ লগত আৰু এতিয়া বিয়া মাতি হৈ গ'ল আগবঢ়াবলৈ আহিছে আমাৰ সকলোৱে আৰু ইয়াৰ পৰা এতিয়া যাম ফুলবাৰী মাছগাঁও বুলি কয় তাত যাম তাৰ পৰা যাম নাওবৈচালে এটা তাৰ সেকেন্ডত আৰু এটা পাব হেডোখৰ কাকৰ ৰংগমঞ্চ থকা হেতু 2 নম্বৰ তিনিআলি আৰু 3 নম্বৰ তিনিআলিটোৱে হ'ল এই হেডোখৰ দোকান আছে এইফালে ৰাস্তাটো সোমাই গৈছে মাছগাঁৱলে হেডোখৰ পহুমা ঠিক আছে এই ৰাইট সাইডৰ তিনিআলিটো চাব বাই বাই থাকা দে কোৱা সব একেলগে গুচি যাবা সব যাম মোক ভয় লাগে দেই বিয়া দিব আহিছা পঠাই কেনেকুৱা লাগিছে আপোনাৰ কেনেকুৱা লাগিছে এইবিলাক আৰু অভিজ্ঞতা সেইকাৰণে লৈ আনিছে
এইটো নেকি আমি পথাৰে পথাৰে বগাই মেলি আহি মেলি মানে পাইছোঁহি দেই ফাইনেলি প্ৰগ্ৰেম কেইটা আছে চাৰে ছটা চাগে ছটা নাবাজে চাৰে ছটাৰ পৰা প্ৰগ্ৰেমে আছে নহয় তাৰ আগতে পাবগৈ লাগিব জনগোষ্ঠী আৰু দুটা জিকা খাই